লাখৰিঘাট উন্নত কৰিবলৈ দক্ষ প্ৰতিনিধিৰ অভাৱ নেকি এইবাৰ লাখৰিঘাটত খেল হ'ব বিজেপি মিত্ৰজোঁট বিৰোধী ঐক্যমঞ্চ আৰু এআইইউডিএফৰ আসিফ নাজাৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিজেপিয়ে দিব শক্তিশালী প্ৰাৰ্থী ইফালে এআইইউডিএফ দলৰ প্ৰাৰ্থী হ'ব অভিজ্ঞ ৰাজনৈতিক নেতা সিদ্দিক আহমেদ কিন্তু সমষ্টিত চৰ্চিত হৈছে ৰাজনীতিৰ ক খ নজনা ব্যক্তিৰ নাম 30 বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা লাখৰিঘাট সমষ্টি হঠাৎ কংগ্ৰেছৰ দখলৰ পৰা উদ্ধাৰ কৰাটো সহজ নহয় বুলি কৈছে একাংশই নিৰ্বাচনৰ পূৰ্বে বহু নেতাৰ আগমন দেখা যায় কিন্তু শেষত গৈ কংগ্ৰেছেই মাৰে শেষ হাঁহি ৰাইজৰ মতে বহু ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ স্বাৰ্থত ইয়ালৈ আহিব বুলি প্ৰচাৰ চলাই যদিও শেষত দেখিবলৈ পোৱা নাযায় তেওঁলোকক আসিফৰ দখলত লাখৰিঘাট 5 বছৰ পিতৃৰ দখলত 25 বছৰ কিন্তু লাখৰিঘাটত এতিয়াও শক্তিশালী কংগ্ৰেছ ইফালে শক্তিশালী বিজেপি শক্তিশালী এআইইউডিএফ কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক আসিফ মহম্মদ নাজাৰ আসিফে 5 বছৰত লাখৰিঘাট সমষ্টিৰ বাবে কি কৰিলে কি কৰা নাই 5 বছৰৰ ভিতৰত কোনো খবৰ নাৰাখি নিৰ্বাচনৰ সময়ত কেৱল কিছু অন্ধভক্তই কংগ্ৰেছ দলৰ ভিতৰ চৰাত বিভাজন সৃষ্টি কৰিবলৈ লাখৰিঘাট সমষ্টিত ভৰি থৈ নোপোৱা ব্যক্তিখেনো ৰাজনীতি টানিবলৈ যুঁজা চলাই প্ৰতিবাৰেই কিন্তু এই পৰিকল্পনা শেষত গৈ হয় বিগ জিৰো এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উঠিছে যিহেতু লাখৰিঘাট কংগ্ৰেছৰ বাবে পিছপৰা তেতে লাখৰিঘাটৰ ৰাইজে কংগ্ৰেছক কিয় প্ৰতিবাৰেই আঁকোৱালি লয় সঁচাকৈ লাখৰিঘাট সমষ্টিত যোগ্য প্ৰতিনিধিৰ অভাৱ নেকি নে আসিফ নাজাৰ বিধায়ক হোৱাৰ পিছত লাখৰিঘাট সমষ্টিত ৰাজনৈতিক দালালৰ সংখ্যা কমিছে কাৰণে আসিফৰ প্ৰতি ইমান ক্ষোভ নেকি একাংশৰ এতিয়া আসিফ নাজাৰ অন্য সমষ্টিৰ ভোটাৰ বুলি সমালোচনা কৰাসকলৰ কি ক'ব পৰৱৰ্তী ইস্যু যদি পুনৰ আসিফে কংগ্ৰেছৰ টিকট পায় তেন্তে হ'ব নেকি লাখৰিঘাটত কংগ্ৰেছৰ মাজত বিভাজন কংগ্ৰেছৰ বিভাজনত লাখৰিঘাট যাব নেকি বিজেপি এআইইউডিএফৰ হাতত শেষ হ'ব সময়ত লক্ষণীয় লাখৰিঘাটৰ পৰা মই তুফাইল আহমেদ অসম দৈনিক